মিষ্টাৰে সেলফি এটা লৈছে। হে গাইজ, গুড ইভিনিং। কি খবৰ, ভালনে বাৰু সকলোৰে? আৰু এয়া আজি কাছি আছোঁ। আজি এটা স্পেচিয়েল ব্লগ আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। চ' ইভিনিঙৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ। আশা ৰাখিছোঁ ভাল লাগিব। আৰু কি স্পেচিয়েল আছে কি নাই সকলোখিনি দেখিবলৈ পাব যদিহে ভিডিঅ'টি স্কিপ নকৰিছে। চ' ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ চেনেলত যদি নতুন, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো চাই গৈ থাকিবচোন আৰু কেনেকুৱা লাগে, কি কথা, বেয়া লাগিবলৈ কথা নাই, ভাল লাগিব বুলি আশা ৰাখিছোঁ আজিৰ ব্লগটো। চ' ভাল লাগে যদি লাইক এটা মাৰিব আৰু কেনেকুৱা পালে কি কথা কমেণ্ট ছেকশ্যনত জনাব। ভাল লাগে আপোনালোকৰ কমেণ্টবিলাক পঢ়ি। তো ব'লক আজি ইভিনিং ব্লগটো আৰম্ভ কৰোঁ। পাই গ'লোহি ওপৰ আৰু এইফালে আমাৰ টিকলাকেইটা বহি আছে। ভালে ৰৈ আছোঁ, ৱেইট কৰি আছোঁ স্পেচিয়েল পাৰ্চনৰ কাৰণে। চ' অলপমান আৰু এইফালে মীনাক্ষীৰ টিকলি হৈ গ'লগৈ। ইছ ৰাম, কি কথা পাতিছা? ইছ ইছ, কি কথা পাতিছা চোৱা। নাই, মই পাহৰি থাকিলোঁ। আৰু বন্ধুৰ প্ৰচাৰ কৰিবা দেই। ওকে, এয়া আজি মোৰ চেনেলত নয়ননীলিম দা, সদায় দেখি থকা মানুহজন আজি সাক্ষাৎ পাই বৰ ভাল লাগিছে। তো দাদাৰ এখন নতুন ছবি আহিছে। হয়, কওক, কৈ দিব অকণমান। 4 নৱেম্বৰত বন্ধু আহি আছে। তো বহুত মানে দিনৰ মূৰত আশা আছিলে দাদাক লগ পোৱাৰ, ভাল লাগিলে লগ পাই। আৰু মোৰ চেনেলটোৰ বিষয়ে অকণমান কওক। তোমাৰ চেনেলৰ নামটো কি? আছামিজ বোৱাৰী সুস্মিতা কিটচেন এণ্ড ব্লগ। আছামিজ বোৱাৰী সুস্মিতা কিটচেন এণ্ড ব্লগ। অ'কে, আছামিজ বোৱাৰী সুস্মিতা কিটচেন এণ্ড ব্লগ আপোনালোকে সদায় মৰম কৰি যাওক। আৰু তাই খুব সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকে উপহাৰ দি যাব আৰু তাইকো মৰম কৰিব। আৰু আপোনাৰ লগতে 10জন বন্ধুক লৈ 4 নৱেম্বৰ আপোনাৰ কাষৰ ছবিগৃহলৈ যাব আৰু বন্ধুত্বসুলভভাৱে খুব আনন্দ কৰি ছবি কৰিব ওলাই আহিব। আৰু কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব দেই। তো ভাল লাগিলে। নিউজ বাজিলে নিউজ কোনবোৰ আগত বনাও জোতা খুব ভাল পাওঁ চিৰিয়াছলি। ইউনিভাৰ্চিটি আপোনাৰ যে এখন এই পালচাৰখন যে মনত আছে হেৰি আগফালে যে
আছে আছে নাই এতিয়া এইখন কামত দি দিওঁ এয়া নয়নদা যাবলৈ ওলাইছে মিষ্টাৰে চেলফি এটা লৈছে ভাল লাগিল লগ কৰা আছে অঁ স্কুটি আছে আজিৰ ভিডিঅ'ৰ স্পেচিয়েল পাৰ্চনজন আপোনালোকৰ লগত চিনাকি কৰিলে সকলোৰে পৰিচিত নীলিম দা আহিছিলে আমাৰ ইয়ালৈ তেওঁ বন্ধু ৰিলিজৰ কাৰণে আহিছিলে চ' অকণমান কথা বতৰা পাতিলোঁ ভাল লাগিলে আৰু এইফালে মিষ্টাৰ আৰু মা যাব এফালে ওলাই ড্ৰেছটোতো আল্টিমেটলি বেলেগ হৈ আছে অকণমান চেঞ্জ কৰি লওঁগৈ এতিয়া তো এয়াই আছিলে